হাই বন্ধুসকল, আমাৰ চেনেলটোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক কেৰিমিনিটিৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। কেৰিমিনিটি এজন ইণ্ডিয়ান ইউটিউবাৰ। কেৰিমিনিটিৰ বয়স আজিৰ দিনত 21 বছৰ বয়স। বয়স দেখি আমাৰ এনেকুৱা লাগে যে এইজনৰ ওপৰত আৰু কি ভিডিঅ' বনাব লগা আছে। কিন্তু মই এই ভিডিঅ'টি এইটো কাৰণত বনাইছোঁ যে আমাৰ নৱপ্ৰজন্মই কেৰিমিনিটিৰ বিষয়ে জানি অলপ মটিভেট হওক। এতিয়া আমি জানিবলগীয়া কথাবিলাক আপোনালোকক জনাবলৈ। প্ৰথমতে আপুনি জানিবলগীয়া কথাটো হ'ল কেৰিমিনিটিৰ নাম হ'ল অজয় নাগৰ। কেৰিমিনিটিটো তেওঁৰ চেনেলৰ নাম। কেৰিমিনিটিৰ জন্ম হৈছিল 1999 চনৰ 12 জুন তাৰিখে। জন্মস্থান আছিলে হাৰিয়ানাৰ ফৰিদাবাদ চহৰত। দ্বিতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল কেৰিমিনিটিয়ে মাত্ৰ 8 বছৰ বয়সতে ইউটিউবত ভিডিঅ' চোৱা আৰম্ভ কৰে। কেতিয়া তেওঁ ইউটিউবত ফুটবল টিউটৰিয়েল চাইছিল, তাৰ পৰাই উৎসাহিত হৈ 2010 চনত তেওঁ এটা ইউটিউব চেনেল খোলে। চেনেলটোৰ নাম আছিলে ষ্টিল ফেয়াৰ্ছ। তাত তেওঁ ফুটবল ট্ৰিক্স আৰু টিউটৰিয়েলছ আপলোড কৰিছিল। তৃতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল কেৰিমিনিটিয়ে 2010 চনত খোলা ষ্টিল ফেয়াৰ চেনেলটো 4 বছৰ অতিক্ৰম হোৱাৰ পিছতো 400তকৈ বেছি ভিউজ গোটোৱাব পৰা নাছিল। 4 বছৰ চেষ্টাৰ পিছতো যেতিয়া ভিউজ নাহে, তেতিয়া আমাৰ মাজত বহু ইউটিউবাৰে ইউটিউবত ভিডিঅ' আপলোড দিয়া নিশ্চয় বাদ দিলে হয়। কিন্তু কেৰিমিনিটিয়ে বাদ নিদি 2014 চনত কণ্টেণ্ট চেঞ্জ কৰি আৰু এটা নতুন ইউটিউব চেনেল খোলে। চেনেলটোৰ নাম আছিলে এডিক্টেড A1। এইটো চেনেলত তেওঁ গেম প্লে ভিডিঅ' আপলোড কৰিছিলে। গেম প্লেৰ লগত কমেণ্ট্ৰি কৰিছিলে আৰু কমেণ্ট্ৰিত তেওঁ শ্বাহৰুখ খান আৰু ছানী দেওলৰ মিমিক্ৰি কৰিছিল। চতুৰ্থতে আপুনি জানিবলগীয়া কথাটো হ'ল কেৰিমিনিটিয়ে এইটো চেনেলতো বিচৰা ভিউজ পোৱা নাছিল, কাৰণ সেই সময়ত ইণ্ডিয়ান ভিউৱাৰ্ছে গেম প্লে চাই ভাল পোৱা নাছিলে। কিন্তু কেৰিৰ চেনেলটোত অহা ভিউজবিলাকে কেৰিৰ কমেণ্ট্ৰি চাইহে ভাল পায়। সেইকাৰণে তেওঁ ভাবিলে যে ছানী দেওল আৰু শ্বাহৰুখ খানৰ মাতত তেওঁ গেম প্লেত ৰোষ্ট কৰিব আৰু এতিয়া তেওঁ চেনেলটোৰ নাম চেঞ্জ কৰি কেৰি দেওল ৰাখে। 2015 চনত আৰু পিছলৈ কেৰিমিনিটি চেঞ্জ কৰি দিয়ে। পঞ্চমতে আপুনি জানিবলগীয়া কথাটো হ'ল কেৰিমিনিটিয়ে দিল্লী পাব্লিক স্কুলৰ পৰা স্কুলিং কৰে। কেৰিমিনিটিৰ যেতিয়া দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আহিলে, তেতিয়া তেওঁ বুজিলে যে তেওঁ এক্সামৰ কাৰণে অলপো প্ৰিপেয়াৰ নহয়। সেইকাৰণে ঘৰৰ মানুহৰ লগত আলোচনা কৰি কলেজৰ পৰা নাম আঁতৰাই আনিছিল। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে কেৰিমিনিটি সঁচাকৈ বহুত সাহসী আছিলে আৰু তেওঁৰ নিজৰ ওপৰত দৃঢ় বিশ্বাস আছিল। 6 নম্বৰত আপুনি জানিবলগীয়া কথাটো হ'ল কেৰিমিনিটিৰ চেনেলটোৱে 2017 চনত 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ অতিক্ৰম কৰে আৰু তেওঁ গল্ডেন প্লে বটনৰ সন্মান পাবলৈ সক্ষম হয়। আৰু 2017 চনতে তেওঁ আন এটা ইউটিউব চেনেল আৰম্ভ কৰে, কেৰিছ লাইফ। সপ্তমতে আপুনি জানিবলগীয়া কথাটো হ'ল কেৰিমিনিটিৰ চেনেলটো ৰোষ্টিং ভিডিঅ' 3টা ষ্ট্ৰাইক আহিছিল, যাৰ ফলত কেৰিৰ চেনেলটো বন্ধ হ'বলৈ ওলাইছিল। কিন্তু যিজনে ষ্ট্ৰাইক দিয়ে তেওঁৰ লগত কেৰিয়ে আলোচনা কৰি তেওঁক ফাইন দি ষ্ট্ৰাইক উঠাই লয়। অষ্টমতে আপুনি জানিবলগীয়া কথাটো হ'ল কেৰিমিনিটিয়ে 2020 চনত ডায়মণ্ড প্লে বটন সন্মান পাবলৈ সক্ষম হয়। নৱমতে আপুনি জানিবলগীয়া কথাটো হ'ল কেৰি একমাত্ৰ এজন ভাৰতীয় ইউটিউবাৰ হয়, যিয়ে হলিউড ছুপাৰষ্টাৰ টম ক্ৰুইজ লগতো মিলিত হয়। দশমতে আপুনি জানিবলগীয়া কথাটো হ'ল কেৰিয়ে এতিয়া নিজৰ বিজনেছ আৰম্ভ কৰিছে। বিজনেছ চোৱা চিটাৰ কাৰণে দীপক ছাৰ নামৰ এজন ব্যক্তিক মেনেজাৰ হিচাপে স্বীকৃতি দিয়ে। বন্ধুসকল, ভিডিঅ'টিত ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব।
জয় অসম।